বিলাক বন্ধু বান্ধৱীয়ে মানে ফেচবুকত কাম কৰিম বুলি ভাবিছে বা ভয় কৰি আছে লাজো কৰি আছে তেওঁলোকক মানে তেওঁলোকৰ বন্ধু বান্ধৱীসকলক কৈছোঁ লাজ কৰিবলগীয়াও নাই ভয়ো কৰিব নালাগে আমাৰো প্ৰথমতে তেনেকুৱা হৈছিল আমিও একেবাৰে নতুন আমি নকওঁ যে আমি একেবাৰে পুৰণা আমি একেবাৰে নতুন আমাৰো নহয় তথাপিও মানে ভাল হ'লেও বেয়া হ'লেও ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁৱেই আৰু মানুহৰ চেষ্টাটোৱে মেইন চেষ্টা থাকিলে সকলোখিনি মানে দিশে আগবাঢ়িব পাৰে আৰু সেইকাৰণে সকলোৱে চেষ্টা কৰিব লাগে আৰু আপোনালোকেও যদি বিচাৰিছে ফেচবুকত কাম কৰোঁ বুলি তেতিয়াহ'লে আহক আপোনালোকেও কাম কৰক লাজৰ ভয়ৰ একো কথা নাই আৰু এদিন নহয় এদিন আপোনালোকে সফল হ'ব পাৰিবই যিহেতুকে মানুহ সদায় শূন্যৰ পৰাই আৰম্ভ কৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগে তেতিয়াহে মানে ছাকচেছ হ'ব পাৰে এই ডাঙৰৰ পৰা ডাঙৰ আৰম্ভ কৰিলে কিন্তু মানুহে ছাকচেছ হ'ব নোৱাৰে আৰু যদি কথাষাৰ একমত মোক সুন্দৰকৈ এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি দিব লগতে পৰিৱেশটো দেখালোঁ দেখিছেনে কিমান ভাল লগা এটা পৰিৱেশ